প্ৰেচিডেণ্ট আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট তেওঁ চাৰ্জ লোৱাৰ পিছত ফাৰ্ষ্ট প্ৰেছ মিট হয় তেওঁ হ'ল শ্ৰী ৰতন ইংতি ex-EM হয় আৰু তেওঁ এতিয়া বৰ্তমান আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট তাৰ লগতে আছে আমাৰ ex-MLA জগত সিং ইংতি আৰু ex-MLA হেমসিং টিছ আৰু লগত আছে APCCৰ জেনেৰেল সেক্ৰেটাৰী আৰু আমাৰ ইয়াৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ স্পোক্সপাৰ্চনো হয় শ্ৰী অশোক তেৰণ তেওঁলোকে আপোনালোকক আজি এড্ৰেছ কৰিব গোটেইখিনি কথা লৈ পিনে আপোনালোকক ষ্টাৰ্ট কৰিবলৈ অনুৰোধ কৰিছোঁ প্ৰেছ বন্ধুসকল আপোনালোকক ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ আগত অলৰেডি চিনাকি কৰি দিছে আৰু আমি কিছু কথা আপোনালোকক জনাবৰ কাৰণে আপোনালোকক ইয়ালৈ মাতিছে এবাৰ আজি প্ৰেছ মিটটো মই তিনিটা বিষয়ে ৰাহুল গান্ধী মল্লিকা খাৰ্গে আৰু যিমানটো নেশ্যনেল লিডাৰ আছে লগতে আমাৰ যিমানটো APC লিডাৰ আছে তেখেতৰ আগত তিনিটা কথা মই দাঙি ধৰিছোঁ আৰু both AICC and APCC আমাৰ লিডাৰসকলক ধন্যবাদ দিছোঁ যে এই সুযোগ আৰু এই সুবিধা আমাৰ তিনিটা হিল ডিষ্ট্ৰিক্টলৈ যে ক'বৰ কাৰণে সুবিধা দিয়া বাবে তাত প্ৰথমে ফাৰ্ষ্ট পাৰ্চন তাত ক'বলৈ যদি সুবিধা দিছে মোকে দিছে মইতো এনেকুৱা পাম বুলি আশাও কৰা নাছিলে কিন্তু মোক দিছে সেইটো কাৰণে আই এম ছ' গ্ৰেটফুল ফৰ আৰ লিডাৰ্ছ তিনিটা কথা দেই দাঙি ধৰিছোঁ তাত একটাটো হয় আটাইতকৈ যিটো আমাৰ কাৰাপশ্যনৰ বিষয় মই এইটো কৈছোঁ আপোনালোকে দেখিছে নেকি মই ফটো দাঙি ধৰিছোঁ তাৰপিছত একটাটো আমাৰ যিটো মাটিকেইটা গোটেই যিটো কৰ্পৰেটসকলক দি দিছে এই কথা তাত দাঙি ধৰিছোঁ ইয়াৰ পিছত একটাটো আৰ্টিকেল 244A মই প্ৰথমে ক'ম যে আৰ্টিকেল 244A কথা মই কৈছোঁ যে আমাৰ মেনিফেষ্টত 2021 তাতো আছে তাৰপিছত গৌৰৱ গগৈ এই 244A কথাটো গৌৰৱ গগৈ নাহাৰ আগত 2021 ইলেকশ্যনো আমাৰ অলৰেডি কিন্তু আমাৰ LOP ৰাহুল গান্ধীও অলৰেডি কৈছে তাত অডিঅ' ক্লিপো ভিডিঅ' ক্লিপো আছে যে 244A কথাটো বহুত গুৰুত্বভাৱে চিন্তা কৰিব আৰু ইয়াৰ পিছত সেইদিনা যেতিয়া গৌৰৱ গগৈ কাৰ্বি আংলং নুমলীগড়ৰ পৰা ইয়াত ডিফু একদিন থাকি তাৰপিছতে নেক্সট ডে যেতিয়া পাৰুখাত গৈছে এইকেইটা কৈ গৈছে যে 244A আৰু 6 শিডিউলৰ কথাটো সেইটো পুৰা প্ৰায়ৰিটি দিব ইয়াৰ পিছত আমি যিটো দেখিছোঁ ইয়াত ৰিয়েকশ্যনটো বহুত বেলেগ বিজেপি সেইটো কৈ দিয়াৰ লগে লগে বিজেপি কেইটা এনেকুৱা ভয় খাইছে আপোনালোকেতো দেখিছে লগে লগে 244A কথা আলোচনা কৰিবৰ বাবে গুৱাহাটীত চব মাতি পঠাইছে নানা ধৰণৰ মানুহ কি সিহঁতি নিজেই বনোৱা অৰ্গেনাইজেশ্যনকেইটা লৈ নম্বৰটো আছে অৰ্গেনাইজেশ্যন নাম মাত্ৰ কিন্তু মানুহ আছে নাই এইটো আপোনালোকেও ধৰিব পাৰিব আমিতো ধৰিব পাৰিছোঁ এইটো চব তুলিৰাম ৰংহাঙে সেইটো সজোৱা অৰ্গেনাইজেশ্যন যিকেইটা ছিগনেটৰী আছিলে সিহঁতিতো আপত্তি কৰিছে আমিতো ভিডিঅ'ত পাইছোঁ না আপোনালোকৰ আমি ভিডিঅ' দেখিছোঁ সিহঁতিতো যে আমাকতো সুবিধা দিয়াই নাই সোমাবও দিয়া নাই আমাক কাউণ্ট কৰাই নাই বুলি কৈছে যিসকলে ক'ব আচলতে প্ৰকাশ কৰিব পাব লাগিছিলে সিহঁতি প্ৰকাশ কৰিব পৰা নাই সেইটো কাৰণে যে ইয়াক এতিয়াতো টুপ হিচাপে ইলেকশ্যন হিচাপে কাৰণে সিহঁতি কি কৰিলে ভাবিছে যে এতিয়া তাত আলোচনাক মাতিছে ইয়াৰ পিছত কি কৈছে যে আমি এইটো দিল্লীতো আলোচনাৰ কাৰণে আমি ঠিক কৰিম টকছৰ কাৰণে বুলি কৈছে সেইটো কাৰণে কাৰ্বি আংলং ৰাইজে বুৰ্বক নহয় বিজেপিয়ে এইটো পলিচিও নাই আৰু সেইটো কোনো পধ্যে নকৰে কৰা কথাটো বাদ দে সিহঁতি গোটেই আমাৰ মাটি বাৰী বিক্ৰী কৰাতে ব্যস্ত এইটো ভিডিঅ'ৰ পিছত আকৌ আহিব ইয়াৰ পিছত লেণ্ডৰ কথা
লেণ্ডটো ইয়াতে কি হৈছে মই ধুনীয়াৰ পৰা কৈছে আৰ্টিকেল 244 বিজেপি কোনো পদ্ধতি দিব নোৱাৰে আৰু নিদিবৰ কাৰণে আমাক যিটো মাটিকেইটা যিমানটো আছে আমি আৰু যিটো হিচাপ আছে দেই তথ্য সহকাৰে যিটো আছে আদানীক যি দিছে 18,000 বিঘা ইয়াৰ পিছত যিটো কিবা আপোনাৰ নেপিয়াৰ কাল্টিভেশ্যনৰ কাৰণে আম্বানীক যি দিব 13,000 বিঘা সেইটোতো হিচাপত আছে কিন্তু আজিলৈকে হিচাপ নিদিয়াটো ক'ত ONGCৰ হিচাপ দিয়া নাই ইয়াৰ পিছত যিটো পাম কাল্টিভেশ্যনৰ কাৰণে কিমান হ'ব সেইটোতো আমাক হিচাপ দিয়া নাই কিন্তু মাটি যে দিব সেইবিলাকৰ কাৰণে সেইটোতো আছে তো মই এইটোৱে ক'ব বিচাৰোঁ কাৰ্বি আংলং ৰাইজৰ কাৰণে একটামান জাগাত 20-30-50 বিঘা মাটি দিয়াটো ফেক্টৰী বনাবৰ কাৰণে আমাৰ আপত্তি নাই কিন্তু কাৰ্বি আংলঙৰ যিটো ট্ৰাইবেল মাটি লৈ এই ট্ৰাইবেল কেইটা মালিক হৈ তাত যে আপোনালোকে সব মাটি খেতি কৰিবৰ কাৰণে ট্ৰাইবেলসকলৰ মাটি যে কৰ্পৰেটছ কাৰণে দি আমাৰ ট্ৰাইবেল মানুহসকলক যে তাত লেবাৰ বনাব সেইটো কোনো পধ্যে আমি কংগ্ৰেছ পাৰ্টি হিচাপে আমি এনি টাইম আমি এইটো আপত্তি কৰি থাকিম দিছ ইজ নট একচেপ্টেবল giving of our land to those corporate is not acceptable and Congress will always take this ahead that land should not be given to them mati kono pode dibo na lage etu odai ami koisu unnoti hoa to ami aputi na through industrialization ami ko aputi na kintu industry bha pisot amar gutei mati tu loi ta amar কাৰ্বি মানুহক আমাৰ ট্ৰাইবেল মানুহসকলক যে লেবাৰ হিচাপে ব্যৱহাৰ কৰিব এইটো কোনো পধ্যে নোৱাৰে আৰু মানিব নোৱাৰে আৰু এইটো কিয় হৈ আছে কিয় হ'ব পাইছে ট্ৰাইবেলসকলক যদি মৰম কৰিলেহেঁতেন ট্ৰাইবেলসকলৰ কাৰণে যদি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰে বচাব খুজিলেহেঁতেন এইকেইটা নকলেহেঁতেন যে মাটি বাৰী ইয়াত চবেই বিক্ৰী কৰিব পাৰিব কিনিব পাৰিব কথাটো নকলে ইয়াত দেখা পাইছো যে হি ইজ নট ইন ফেভাৰ অফ দ্য ট্ৰাইবেলছ পিপল আমাৰ আগতে জগত দাও কৈছিলে মই চিন্তা কৰিছো কিয় জগত দা এইটো কৰি কিন্তু আজি গম পাইছো আমাৰ যিটো মাটি খেতি বাতি মাটি দিয়া মানে when you want to give our lands to the corporates it indicates that you are purely and surely an anti-tribal ite jimantu election kuri ase tribal manu kane bahut kuri ase hitue de moi second kotha tu aru corruptionor kotha jita tuliram rongham karbi anglong raise moi onurod korisu apnaloke amar kotha to olop guruto bhabe dia karbi anglong raizor kane moi onurod korisu blindly অন্ধকাৰত থাকি বা হুই থাকা এক্টিং কৰিব নালাগে জানি শুনিও যে উঠাব নৰে না যি মানুহকেইটা হুৱাই নাই কিন্তু হুই থাকা এক্টিং কৰাটো জগাব নোৱাৰে আজি হাৰ পাব লাগে তথ্য হিচাপে আমি একটা আপোনালোকক সদায় দি থাকিম সঁচাকৈ বিজেপিত বৰ্তমান যিকেইটা আছে যিসকলে আছে সিহঁতি কি কাৰাপশ্যন কৰিবৰ কাৰণে সিহঁতি ইয়াতে ভাগিদাৰ নেকি সিহঁতি কাৰাপশ্যন এগেইনষ্ট মাত নামাতে নেকি তুলিৰাম যে কাৰাপশ্যন কৰি আছে এইটো কথাটো সঁচাকৈ জানিব মন নাই নেকি আপোনালোকে যদি জানে আপোনালোকে কিয় মাত নামাতে আৰু তুলিৰাম ৰংহাং আপোনাক কৈছোঁ আমিতো আপোনাৰ ভালৰ কাৰণে কৈছোঁ there is still time Mr. তুলিৰাম ৰংহাং if you want to correct yourself হয়তো ৰাস্তা আপুনি আহি যাওক ইমান কাৰাপশ্যন কৰিব নালাগে কাৰ্বি আংলং মানুহক আপুনি দেউলীয়া কৰি দিছে খালি একটা ডিপাৰ্টমেণ্টৰ কথা নহয় প্ৰত্যেকটো ডিপাৰ্টমেণ্টত নহ'লে আমি আপোনাৰ যিটো কাৰাপশ্যনৰ ক্ষেত্ৰত আমি এতিয়া এজ এ পাৰ্টি হিচাপে your case of being the most corrupt CM is being already highlighted in the national level. That is in the party level. If you continue to be in such a corrupted way,
then in a legal process we have to take up. Apunar upor case ami dibo lagibo. Protect to department. Apuni ek homer contractor asile. Moi ase Rotoning 2007 loke class 1A contractor hoy. Code sur kurba lage, code na lage, ki lukaba lage, toy code ita lukai ase. I can dig and find out every details that you are, the mischief that you are doing. So ki mischief kuri ase, code sur kuri ase. Moi tu jan. We also have been once upon a time a part of government. We understand and we know the way of how government is functioning. Government sarkari kenega function kore. Ami janu. Tu ko dhuribo lage na lage. Kisuman amar Karbi bhai hokole koise. Kisuman manuhe koise je tribal manu hoi kane amak je tolot pelabo khoi ase. No, this is very wrong. Listen, all my brother and sister who are in BJP and those elected members, please try to understand. Rotoning T hisabe jitya MEC asile moi koisu hitu karap hoy ekdin Karbi Anglong bikri kuri dibo hitu kane moi tulokat EM nokuru buli moi koisu aru jodi mor hakhi ase Rotoning T suhi mara to aji muk dekha je tur kane je EM hobo lage Duram Rong hange CM hobo lage tat jodi mur code ba suhi ase you show it to the public. From the very first day I have rejected because I understood that you will be a very corrupt person. Aji hoyto hol Karbi Anglong raijor kene ji dhonor aguai loi jabo lage etu tu kora na eta apunar kotha ami protektu department ami jan party hisabe loise your case will be taken up in a deputy commissioner level, in a governor level. Ami apunar case to amar president lokeo loi jam yar pisot jodi apuni bhalke chinta nokre apunar case to ami ED CBI loke ami kagos kita dim. So if there is still time to rectify yourself, or else already amar national leader koise those corrupt person will surely be behind bars. Ami koa kotha noy. We believe in our leaders. We trust in the honesty of our leaders. Rahul Gandhi. Everything that he has spoken today, until today, those things has been exactly right. Farmers bill or thai ko itu hodara bolage, revoke kuri bolage, revoke kurile finally. Apna leke yar pisot apna leke so. Jitu ek car kotha koise. Itu to hoyto hoy pelaise. Everything that has spoken has come to be true. Itu kane Rahul Gandhi jitu koise yat aru amar ohomot amar president Gaurav Gogoi ase je already koise je jailor bhitor jabo. Amio nibisaru je Tuliram Rohang jail juatu. And we are not against any person who develop and who build houses. Multi-million kotha tu bad de. Kiman pare ghor bono farm bono kiba bono. We are not against anyone development and progress, but we will fight if you are doing and extorting public resources money through a corrupt way. Kintu ami jodi apuni beya dhoronor corruption kuri apuni jodi public or paisa raizor development or paisa jodi khaise ami nisoy fight kuri. Aru moi amar BJP spokesperson hokoloko koisu khali chamchagiri kuri apnaloke eku toitho nai iman corruption raise dekha pisot eku corruption kora nai boli Tuliramor protection karne apnaloke ahibo nalage. Press meet dim boli koy namdhari press meet dibo nalage. Ami heblakor kane ami time dibo mon na jay. We don't like to reply all this. Yad ha pisot Gaurav Gogoi amar president dangoriar kotha amar deputy kotha ঘৰত আগত গৈ ফটো লৈছে আমাৰ কাৰ্বি মানুহৰ কাৰণে লাজ দিব কাৰণে হি কৰা নাই ইটো মাত্ৰ একটা নমুনা এজ এন এক্সাম্পল যেটা দিল্লীত আমাৰ
যিটো দিল্লী চিফ মিনিষ্টাৰ অৰবিন্দ কেজৰিৱালে যেতিয়া তাত ঘৰ বনাইছে অফিচিয়েল ৰেচিডেণ্ট বিজেপি কেইটাই কৈছে মহল বনাই আছে অৰবিন্দ কেজৰিৱালে চেণ্ডেল পিন্ধি সাধাৰণ হিচাপে ৰাখিব পূজাটো এতিয়া ৰাজা নিচিনা থাকিব বুলি কৈছে সেই উদাহৰণটো দিবৰ কাৰণে তাত গৈ খাৰা হৈছে আৰু কিয় খাৰা হৈছে অৰবিন্দ কেজৰিৱালৰ কাৰণে ইমান যে ব্লেম দিছে কিন্তু ইয়াত যে ইমান ডাঙৰ মহল তাত দিল্লীৰ পৰাও বিস্তৃত ডাঙৰ ঘৰ ইয়াত বনাই আছে কিন্তু ইয়াতে নিমাত বিজেপি সেইটো উদাহৰণ কাৰণে দিছে যে বিজেপি when anyone is in the BJP they are being washed with any kind of indulgence and they become very clean সেইটো কাৰণে এই কৰাপশ্যনৰ কথা মই I regret actually মই দুখ পাইছোঁ কি আজি তুলিৰামৰ ফটো মই লৈ নেশ্যনেল লেভেলত যে মই এনেকুৱা দেখাবলগীয়া বাট ইট ইজ আউট অফ কম্পালশ্যন কাৰ্বি আংলং ৰাইজে সদায় কয় যিমান কংগ্ৰেছ কাম কৰিলেও একদিন এই তুলিৰাম ৰংহাঙে কংগ্ৰেছত পুনৰ আৰু উভতি আহিব by this time under the leadership of Rahul Gandhi and Gaurav Gogoi and SVSA Karbi Anglong Congress Committee hedina Rukilbur Hussain hoise dorja hiator kane siror kaloke bondho aru kunu khula nohobo chabi tu pelai dise boli the same way we stand together aru he corruption je manu hetu jonabo karone tar karone গোটেই জীৱনটো যাতে ইয়াত কংগ্ৰেছত ঘূৰি আহিব নোৱাৰে আৰু ইমান যে কৰাপশ্যন কাৰ্বি আংলঙৰ প্ৰপাৰ্টি এছেট ৰিচোৰ্চেছ লৈ বিজেপিৰ কাম কৰাই আছে সেইটো উদাহৰণ হিচাপে প্ৰকাশ কৰিবৰ কাৰণে এই তাৰ ফটো দ্বাৰা জানিবৰ কাৰণে নেশ্যনেল লেভেলত মই দাঙি ধৰিছোঁ বাই দিছ টাইম নাও ইন দ্য নেশ্যনেল লেভেল তুলিৰাম ইজ বিং ব্ৰেণ্ডেড টু বি দ্য মষ্ট কৰাপ্ট CM of the 6th schedule area. মই যদি ভুল কৰে বিজেপি সকলে কয় যদি তুলিৰামে কৰাপশ্যন কৰা নাই মইতো কৈছোঁ আজিয়ে মই কংগ্ৰেছৰ সভাপতি হিচাপে মই ৰিজাইন কৰি দিম ইফ দে কেন শ্ব' প্ৰুফ দেট হি ইজ নট এ কৰাপ্ট মই সেইটোৱে কৈছোঁ যে মই সেইটো সময়ত কৈছোঁ উঠুনিৰ পৰা আপোনালোকক কৈছোঁ সি কৰাপ্ট হয় দে এতিয়া সেই একটা এক্সপ'জ হৈ যাব এতিয়া আমি ক'ম যে 1200 কিমান ক্ৰোৰ্ছ আছে AIBP আমাৰ কিবা আছে ইয়াতো হিচাপ আছে যে 2012-13ত কিমান হয় 144 crores 94,12,000 2013-14ত ইয়াত আছে 202 crores 79,11,000 2014ত আছে আকৌ যে 436 crore 24,40,000 আছে ইয়াত আছে 2014-15ত 47 যে 471 crore 45,80,000 তাৰপিছত আমৰেং ইৰিগেশ্যন প্ৰজেক্ট মিডিয়াম এইটো ৰিকাছ হিচাপে আছে ৰিএষ্টিমেট আছে 1,045 crores 3,80,000 বুলি আছে অৰিজিনেল প্ৰজেক্ট হিচাপে আছে 61 crore 54 lakhs total আছে 1,255 crores 3,48,000 irrigation scheme এটা irrigation scheme just নমুনা হিচাপে দিছে কিন্তু আপোনালোকে চাওক it is only one example there is multiple example that we can give আৰু আজিলৈকে কিয় ইমান কিছুমান অৰ্গেনাইজেশ্যন RTI এক্টিভিটিছে তুলিৰাম ৰংহাং নিজৰ ডিপাৰ্টমেণ্ট হয় he is the in charge of forest মুনিং টিপথাৰ কথাটো আজিলৈ কিয় নিমাত হৈ আছে মুনিং টিপি কিয় এস্কেপ বোট হিচাপে বনাব লাগে তাৰ দ্বাৰা পইচা তোলাই আজি কিয় নিমাত হৈ আছে এইকেইটা যদি মুনিং টিপে নিশ্চয় কৰা নাই বুলি ক'লে হয়তো কিয় খোলাকে ওলাই একো কথা কোৱা নাই উল্টা তাক প্ৰমোশ্যন দিছে কিবা একটা ডাইৰেক্টৰ তাক বনাই পেলালে সেইটোৱে নেকি বিজেপি সময়ত তুলিৰাম কৰাপশ্যন বেছি কৰিছে বুলি কয় আমাৰ ইয়াত
কি কয় কংগ্ৰেছক কাৰাপশ্যন বুলি কৈ বিজেপিক তাক খুব মাতিছিলে পিছতে ইয়াত আহে বিজেপি যোৱাৰ লগে লগে প্ৰমোশ্যন দি দিলে মৰ্নিং টিপিৰ কথা যিমান নিউজ পেপাৰ ওলাইছে টিভিত ওলাইছে তাইকো প্ৰমোশ্যন দি দিছে বিজেপি কাৰেক্টাৰ সেইটোৱে নেকি সেইটো কাৰণে আপোনালোকক মাতিছোঁ I just want to appeal to the people of Karbi Anglong very honestly. It's time to give justice to the people of Karbi Anglong. People of Karbi Anglong should get what is their due. কি ধৰণৰ পাব লাগিছে আমাৰ কংগ্ৰেছক ছাপোৰ্ট কৰক আমি সকলে সেই জুজ আমি আগুৱাই লৈ যাব নোৱাৰে we need the support of the people of Karbi Anglong আমাৰ ইকোনমিক অৰ্থনৈতিক অৱস্থা বহুত বেয়া সেইটো যদি হৈ থাকে আলটিমেটলি মই সদায় কৈ আছোঁ আমাৰ মানুহসকলে আৰু জীয়াই থাকিবলৈ অৱস্থা নাই কাৰণ যিমান কাম হৈ আছে একজন মানুহ হাততে গৈ আছে এই মানুহ হৈছে কি আমাৰ কৰ্পৰেটছ কিটা এই কৰ্পৰেটছ হৈছে কোন হৈছে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰে তাত পৰা পঠাইছে বাকি তুলিৰাম ফেমিলিয়ে লুটি আছে those money is never being circulated in the market. Market circulate হোৱা নাই এইটো এই পইচা কিটা ইহঁতি ওলাই দিল্লী গুৱাহাটী এই UAE থাইলেণ্ড বেংকক ভিয়েটনাম এইবিলাক পইচা গৈছে there is a very huge economic drainage from Karbi Anglong economic drainage to এনেকুৱা হৈছে আমাৰ কাৰ্বি আংলঙৰ আমি ভাবিব নোৱাৰো আমাৰ অৰ্থনৈতিক অৱস্থা এইটো হৈ থাকিলে আমাৰ মানুহে বহুত বেয়া হ'ব যে আমাৰ মানুহে এতিয়া এনেকুৱা পৰ্যায়ত যাব যে বিখাও মাঙিবলৈ জাগা নাথাকিব so it's time my people beloved people of Karbi Anglong to raise your voice and come up and let this what is called corrupt BJP be immediately be removed আমি এইটোৱে চিন্তা গোটেই কাৰ্বি আংলং ৰাইজক লৈ আমি যেনেকৈ হ'লেও বিজেপি পাৰ্টি যদি নুফুৰাই আমাৰ কাৰ্বি আংলং বহুত অন্ধকাৰ আছে যি ধৰণৰ আমাৰ মাটি বাৰী যি গৈ আছে এতিয়া মেঘালয়তো গণ্ডগোল হ'ব আমি যিটো শুনিছে 15 তাৰিখ অগষ্টে মেঘালয় যিটো আমাৰ মাটি সেইটো সমজাই দিবলৈ কথা কৈছে আমি বেলেগ কাগজ পোৱা নাই but we got that information through what is called video clip আৰু এই বেলেগ এতিয়া আজি ক'বলগীয়া নাই এই কিটা কথা কৈ মই আপোনালোকক সামৰিছোঁ along ke claim abangku abangki kado refan ni tum BJP is Karbi Anglong ahin pen rang sinang tum fan ke chopateng nang pale pot ake choro pilo la se pini abangke ni tum nang tum fan ke than adhek birta kimi Karbi Anglong arada fan isi ajak include pen ilitum autonomous state alam ben chenglo kapre alam pen isi birta kimi ke thanje phansi nang tum han chopha ponlo base aprangsi ilitum dak team Karbi Anglong ki japon CM Dr. Tuliram Ronghang ilitum chief lapen non herjong ilitum IMP Omar Singh Tiso sir ake hai alangli MP election aprang kaning je pon alam je nili jongsi nangli tum Karbi Anglong arat atum autonomous state MP nang pahaidet lote autonomous state alam nili parliament along ningje dun pen hemprek ki palong je aphan nili claim pon po pula bangso non ningkan isi ke plengan ke claim pon alam the nangli tum ma thengno nili tum ke than pon je aphan la henlo alangli haidet pen parliament along dam pen halada ili tuma MP Prime Minister, Home Minister, Defense Minister along ruling MPC alangli on autonomous state I supen da article 244A implement nahi alam the alangli haladak waidak kaning jedun ilitum Karbi Anglong arat social media long pen chenglok kapre along stame paper media long pen la pen my meeting long sitame alangli kachethan la pen ilitum long approve ilitum long tek long lo laso pendet afi bangke ilitum long chuki damtang
Horen Singh be ake hai husitame autonomous state apu thak pen private bill ki pondo la se halaso a private bill sitame non banke ili tuma phan non Amar Singh tiso MP sir ke claim pon along aku non ke nang grant lo granted lo lasi laso alam the banke mo lapu be sango tum mo papor hi pona lasi ningkan isilong athe pipot ma Karbiang long along ke non ke theklong ke hemprek autonomous state amendment 1986 alam ben situm chithan cholo so prangan ke ele tum pinangan highlight le dal Samson Singh ti pen langtung ape alam ben chenglok non la so 1986 amendment pen MOU dolo la pen arlo song dum ta UPDS hut MOS 1 chitok lo non song trok pen MOS 2 chitok lo jola soang bong pen ko sonsi ili tum pachun jima aphana bangke MP Horen Singh be hut chunchelang seta non bang aku grant control non van lo polo tangte autonomous state alama bangke ili tum along kichun pon unji kwatwar ili tum long theklong lo laso penan chot kalisi autonomous state aputhak pen ili tum bangke dak Karbiang long ke politicalize nang nelo pusi autonomous state ke chunvek nahi ya posi ning isipet pen thorom chipupe khai chipupe party chipupe pensi non hedjong Assam chief minister athengno mate Assam chief minister Assam government pen da chief secretary tum ana level do pen lapen ke ladak ini tum tim Karbiang long ki japon CM Dr. Tuliram Ronghang alang li japon si MP dolo lapen anparda ladak tim Karbiang long atum pen chenglok dak ASDC APHLC Jemhanse KSA KNC lamet amai Karbi lamet amai lapen KCS kaprek asong atum song koira isi sose tum haladak che tongdam si officially 2 घंटा 17 मिनट an kachingwai ponsi RD dojot pen kachingwai pon ili tum ponlong lo la pen ke laso alam the bangke chief minister masi chingwai det pen overcome ili tum ke theklong bang epilo within 2 and 3 months angbong central government afan tripartite tok ta padu ponpo nang la nelibor ipon po alang li lamchak nang chipidun lo la henlo for the first time historic lo ajak ding klui pen iritum hemprek alam mentune Assam government pen chingwai pusitame mentune 5 minute 10 minute lason si long chotiti sita non abotai bangke autonomous state alogot along development alam pen chenglo haladak MOS 1 MOS 2 alam pen chenglo angton pinangan kachingwai pen 2 घंटा sose laso aphi ilitum theklong lo Jekiwangji Arni bangke tripartite to kapan cikloyoni la pen cikloyon thom angbong pen bori pon to bangke ekolong lo sitanili isi alam ladak asabo nili lahe appoint than the ko isi asabo thanan ko konon jong rotoning ti to press meet ke do along ke autonomous state alam bangke ko pilo pu alang li tuma bangke non het jong congress atum kiwang aposi la tuma bangke non tribe mane chief minister bangka chingwai thajat ta congress afan ke non BJP tunge kaphiria por kalilang athe kopia pot ma pulo tangte latum MAC nutawe MLA ave MP ave Karbiang long ke pulo de pini ke congress fan kaphiri nei alam ave sa congress atum isi ke dak kaning jedu nai bang pilo o mesen lo la sodim lo ni tumta autonomous state long ke chirabdun po puyong si ningje pusonte rat atum acceptance do tha athe congress atum ninkan kre pho hut Delhi Dispur la pen ladak difulong ke congress kachari hut autonomous state alam thike panung thip kalima lagili tum long theklong matila son siningi nei polo sita pilo kaninge tu bangke rotoning ti tum bangke kaphere galilo nang tum ke anti autonomous state forces congress ke ku bangke pini nang lit ke approve ako pithulilo lape lanchok ta kalilang isi do thulang ningkan isi angbong ituma MP honorable MP Amar Singh Tiso sar alang ligi klempon bangke Karbiang long aprang dadak rajdhani pulote lake Assam along ke train nang bong pen bang pulo tangte lake aki menai first class pulai tumpu dena lase aprang ne ladak kesang dolo 2 minute bak kesang dolo hala su pen covid ahut bangke laso ke bona joine aphi bangke dak sang sidadu sita elitum Horen Singh be MP ahut borilo hala su chunche chotla sita me non bangke elitum
honorable CM ta continue kapin khat pen kapin lardon pen lapen ladak Omar Singh Tiso alangli railway minister atum aphan team Karbi Anglong atum chingwai damsi non bangke ilitum dak tame aku rajdhani train na bangke ilitum aku kipasang pon arnis ilitum kadu kabe nalitum ta dolo flag off ka kuridom team Karbi Anglong CM sarpensi flag off kurilo lapen la so mailong MP tumpen chenglok Karbi Anglong autonomous council atum ka chitong nun dolo lapen railway long ada authority tum ka chitong nun dolo lata isilo lapen anchot takalilan BPL of familia tumafan kidu kilak arada tumafan apramenta hemso ke wang bomlo Prime Minister laso a hemso pen kiwana bangke apramenta wang bomlo do bomlo sita non botaya bangke MP sar kabor ipon ateng pen ilitum ki theklong pilo ladak aku non ki pagranta 30,000 a familia fan bangke already lake tangka ki wang tang aku non pon thulo labang long thulo lape lanchot takalilang aku non proposal ke pon thu Karbi Anglong arat afan bangke 1 lakh sose 1 lakh posipu labanta sose laso bangke aku list pothai tang erlo lake kidu kila arat afan ke claim pon thu ji afan lo las lanchot takalilang ladak MP pen CM sir team Karbi Anglong tum chelangsi power minister afan chi tongdam lo power minister afan chi tongdam si alangli bangke ladak rong atok anu along current ki lili du ulang pula so survey kurisi laso electric arong tin tame kili ejia phan atok anu ta kili ejia phana bangke halada bangke power minister phan chitong damsi 80 crore atangka bangke ili tum phan pagransi no latum survey kuribom lo lata tender ke koler lo pusinan phan lo lapenke lanchot kalilang ladak ili tumalong lapunat khiruni dongkamukam khiruni lapenpu dimasau nakida matwar national highway lo lata labangke 627 crore atangka la tender ke paklem je aphan non ki tender call je aphan si lata non already process long si dolo lapen lanchot takalilang ladak ili tumalong kithenai moheta nili autonomous state alama thanlo lapen parliament along ladak MOS mate peace accord laso agreement alam peace accord alam sidame ladak pinangan MOU ahut irtum 30 department wanglo non MOS 1 lapen 2 laso implement lote dak non pa implement ji phan bangke 125 sidul amendment non dopo laso 6 sidul 125 sidul amendment lote dak Karbi Anglong along ilitum pinangan na power ladak aku nang chile thupo athe pipot ma ilitum finance power pen chenglok itum governor aphan ilitum hukum ki piun a power pen chenglok ladak 125 amendment along ilitum long ponpo lapen ke Karbi Anglong bangke thetan isi kache larpon isi thek pon long po lasi laso dim long MP lapen CM sar pinkhat ateng pensi MP saraban parliament along alangli claim pon pen non 125 amendment je phantame prabjin pen dopo lapen lancho tagalilang team Karbi Anglong pen MP sar chelangsi tribal minister afan alangli tum tribal minister afan damsi chinki damsi Joel Uram alangli phan chinki dama teng pen 26 constituency along Ladakh ilituma afan ke kwanlo 80,000 di 80,000 crore atangka all India afan tribal atum phan paching thuri phan wanlo lasuang bong pen Karbi Anglong atum bangke 270 crore atangka bangke dak council along tangka nanglesi laso tangka bang epilo lage 50 bedded boys and girls laso hostel afan bangke kiduk kila katum ladak hostel kidum we ke charlie afan kasik sak afan asno along tina consensi longta laso ihum hum ki piponje afan same alang litum ahin pen claim pon edlo la pen tender da already lage paklang edlo lasi non ladak
adhek atum la ningkan isi angbong pen aprang si Tim Karbi Anglong CM Dr. Tuliram Ronghang ke Japon lapen Omor Singh tiso ningkan isi angbong along alangli ke claim ke dam pen non le lang dam plote Karbi Anglong arat atum choro vek nei lapen nilitu mahin pen Karbi Anglong arat hoi pen MP Omor Singh tiso lapen CM Dr. Tuliram Ronghang Tim Karbi Anglong doan aphan ka choro pajir ponlo lapen lasolong pinangan ke claim pon thuji angde nili pupelo development mola tu alang litu apart pathan pon thunang sita Karbi Anglong aphan kheilong ri aphan autonomous state kitun vegji atowar polote non dambom la tripartite tok jongsi nanghang polote dakke litum ke congress atum arule badha do pusitami Congress atum ke anti autonomous state forces pusitami dakke litum Karbi Anglong along kido hemprek aning ke hang asong doan hemprek aning hang arat doan hemprek aning ke hang a party doan bangke litum dhormo lapen khei chipupe pin pensi united lisi non Tim Karbi Anglong ke Japon hemprek ke hang alaso ato waralong kachun vekje phansi kadu kavita chetodu nang pusini lihin pen thihek pen thanlo lapen mo porhut nili thantu